অৱশেষত বহু চিন্তাৰ অন্ত পেলাই সেবাই পাতিবলৈ গৈ আছে এক ব্যতিক্ৰম পৰীক্ষা, যিটো পৰীক্ষাৰ দ্বাৰা আপুনি জানিব পাৰিব আপোনাৰ ভিতৰত থকা গুণ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো চাই থাকক শেষলৈ। নমস্কাৰ বন্ধুগণ, অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেবাই আয়োজন কৰিছে এক ব্যতিক্ৰমী পৰীক্ষা, যিটো পৰীক্ষাৰ দ্বাৰা আপুনি আপোনাৰ ইনাৰ কোৱালিটি অথবা ইনাৰ টেলেণ্ট জুখিব পাৰিব। এই পৰীক্ষাটো আপোনাৰ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰী বা এইবাৰ যিবিলাক আপোনাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ অৱতীৰ্ণ হ'ব সেই সকলোবোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে দিশা নামেৰে আৰম্ভ কৰিছে এই পৰীক্ষাটো সেৱা তৰফৰ পৰা। অলৰেডি আপোনাৰ আৰম্ভ হৈছে অনলাইন প্ৰক্ৰিয়া। যোৱা 27 জানুৱাৰীৰ পৰা অহা 6 ফেব্ৰুৱাৰীলৈকে চলি থাকিব এই প্ৰক্ৰিয়া। অনলাইন আবেদন কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ বিদ্যালয়ৰ জৰিয়তে বা কৰ্তৃপক্ষৰ সহায়ত seva.online.org আপোনালোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়ন কৰাৰ কাৰণে আপোনাৰ পৰীক্ষাৰ মাচুল দিব লাগিব আপোনাৰ 100 টকা। আপুনি মনত ৰাখিব, পৰীক্ষাৰ মাচুল হৈছে 100 টকা। অহা 1 মাৰ্চত সমগ্ৰ অসমতে পুৱা 10 বজাৰ পৰা 12 বজালৈকে এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সেৱাই আপোনাক দিব এটা ৰিপৰ্ট কাৰ্ড, যিটো ৰিপৰ্ট কাৰ্ডত উল্লেখ থাকিব আপোনাৰ ভিতৰত থকা সকলোবোৰ গুণৰ কথা, যিটো ৰিপৰ্ট আপোনাক সহায় কৰিব আপোনাৰ ভৱিষ্যত কেৰিয়াৰত। লিখা থাকিব আপুনি কোনটো বিষয়ত অথবা বিভাগত পঢ়িলে আপুনি ছাকচেছ হ'ব, কিয়নো ইয়াৰ যিবিলাক পৰীক্ষাৰ যিবিলাক প্ৰশ্নবিলাক হৈছে, এই প্ৰশ্নবিলাক কমপ্লিটলি আপোনাৰ বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা হৈছে বুলি জনোৱা হৈছে। আপোনাৰ সেৱাই এই আকৰ্ষণীয় তথা উপযোগী পৰীক্ষাই ছাত্ৰ ছাত্ৰীক ভৱিষ্যতৰ বাটত আগুৱাই যাবৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ যথেষ্ট সহায়ক হ'ব বুলি আশা কৰা হৈছে। সেয়েহে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ লগতে আন ইচ্ছুক ছাত্ৰ ছাত্ৰীক এই বিশেষ পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ সেৱাই এক বিবৃতি যোগে অনুৰোধ জনাইছে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে নিশ্চয় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে আপুনি নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব নতুন ভিডিঅ'ৰ খবৰবিলাক আগতীয়া জানিবৰ বাবে। ধন্যবাদ।